So hello guys, so আপোনালোকলৈ স্বাগতম অন্য এটা ভিডিঅ'লৈ আপোনালোকলৈ আগবাঢ়িছো আজি আমি ক'ত আহিছো আপোনালোকক গোটেইখিনি ভিউ দেখাম বাৰু দেই এনেকুৱা এটা প্লেছত আহিছো যোনটো দেখি নেকি আপোনালোকে একদম পাগল হৈ যাব গাইস মোৰ লগৰ আজি কমসে কম মেক্সিমাম 10টা মান আহিছে দেই মন্দিৰল জেগাটো কি জেগা হয় এইটো ধুনাগুৰি ন ধুনাগুৰি মাজুলী সাইড পৰে আমি সকলো একেলগত বহি এতিয়া পেপচি টিপচি লৈ আহিছিলোঁ খাওঁ একেলগত বহি আৰু জেগাৰ যিখিনি ভিউ আছে আপোনালোকক গোটেইখিনি ভিউ আপোনালোকক ভালকৈ দেখাম দেই আমি লগত লৈ আহিছিলোঁ পেপচি চবে একেলগত দুটা পেপচি লৈ আহিছিলোঁ এনেকৈ বগাই খাই আছোঁ পেপচিখিনি আৰু মোৰ ভাগতো থৈ দিবা দেই ভাই কোকা-কোলা পেপচি এনেকৈ যেতিয়া নেকি চবে একেলগ হয় ইয়াৰ মজাটো বেলেগ হয় গাইছ এইটো বনাই আছে ককটেল গাইছ চাই লওক ককটেল ৰ'দত বহি খোৱাৰ মজাই বেলেগ গাইছ কি ক'ব তফাজুল ভাইটি তুমি কি কৰি আছা মানে কি ভাই গাইছ এইটো আছিলে নাও এই নাওখন দেখি বহুতেই বেছি ভাল লাগিছে মানে ধুনাগুৰি গাঁথৰ পৰা যদি পাৰ হৈ যাব লাগে মাজুলী সাইড তেনেহ'লে এইটো নাও দৰকাৰ পৰিৱেশ যোনটো দেখি বহুত বেছি ভাল লাগিব আপোনালোকক দেখাব লৈছোঁ আৰু আমি চবেই এতিয়া ফটোশ্বুট কৰিবলৈ ব্যস্ত আৰু মই ব্লগ বনোৱাত ব্যস্ত আছিলোঁ দেই গাইছ ফটো মাৰিম অলপ পাছত মাৰিম দেই এয়া চাওক চবেই ফটো মাৰাত ব্যস্ত পোষ্ট এনেকুৱা চিষ্টেমত যদি আমি আহোঁ জেগাত চাওক গা কিমানখিনি হৈ আছে ইমানে গা হৈছে নহয় গাইছ কি ক'ব একদম মানে আহিলেই কিবা এটা ভাল লাগি যায় চাওকচোন চবে যদি একেলগত আহোঁ এনেকৈ ৰ'দ দিছে ৰ'দ দিলেও মানে গাইছ ইমান এটা হেৰি হোৱা নাই মানে চবেই একেলগ হৈ আছোঁ ন